116তম চিলাৰায় দিৱস উদযাপন কৰিছে। আমাৰ এইটো এটা প্ৰতিশ্ৰুতি আছিলে, নিৰ্বাচনৰ আগত আমি কৈছিলোঁ যে এইবাৰ যদি BPF চৰকাৰ কৰিব পাৰে তেতিয়াহ'লে সকলো জাতি জনগোষ্ঠীৰ পৰম্পৰাই হওক, কলাকৃষ্টি হওক, স্বাভিমান বা কিবা এটা উৎসৱ, কিবা এটা জনগোষ্ঠীটোৱে যিটো বিচাৰে সেইটো BTCৰ তৰফৰ পৰা কমপ্লিটলি সহায় কৰি পেলাই উদযাপন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া আছিলে। এই মৰ্মে প্ৰথম এইবাৰ আমি এই চিলাৰায় দিৱসটো কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাইসকলৰ কাৰণে উদযাপন কৰা হৈছে। এইটো খুব ভাল অনুষ্ঠান হৈছে। আজি ইয়াত মানে সমগ্ৰ BTC অঞ্চলৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল যিধৰণে ইয়াত আগবাঢ়ি আহিলে, তেখেতসকলৰ জাতি প্ৰেম, দেশ প্ৰেমটো দেখা পাই খুব ভাল লাগে। যিয়ে নহওক, আমি আমাৰ চিলাৰায়ৰ যি আদৰ্শ, তেখেতৰ যি সাহস, দেশ প্ৰেম, সেইটোকে লৈ পেলাই আমি আগুৱাই যাব লাগিব। আমিও এটা সুন্দৰ BTC কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। তাৰ কাৰণে মই আজি সকলোকে আহ্বান কৰিছোঁ যাতে আমি এক মন লৈ পেলাই BTCত যাতে আগুৱাই যাব পাৰোঁ। কি হৈছে হোৱা নাই মই এইটো এতিয়ালৈকে দেখা নাই, তো আশা ৰাখিম আমাৰ কাৰণে খুব যাতে ভাল হয়, আমাৰ ৰাজ্যৰ কাৰণে হওক, আমাৰ BTC অঞ্চলৰ কাৰণে হওক, কিবা এটা যদি ভাল কিবা পায় ইয়াৰ কাৰণে আশা ৰাখিছোঁ।